নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আমাৰ প্ৰায়ভাগ গৃহিণীসকলৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰে কেৰাহীত লৈ। কাৰণ যিকোনো শাক পাচলি বা পিঠা পনা খোৱা খাদ্যবিলাক অলপ ৰান্ধিলে কেৰাহীটো তেলৰ দাগ পৰি লাহে লাহে ক'লা হ'বলৈ ধৰে। পিছত কেৰাহীটো পৰিষ্কাৰ কৰাত টান হৈ পৰে। সেয়েহে যেতিয়া কেৰাহীটো প্ৰথম ক'লা দাগ পৰিবলৈ ধৰে তেতিয়া কি কৰিব, মাত্ৰ এবিধ বস্তুৰে কেৰাহীটো মাজি চকচকীয়া কৰিব পাৰি। আৰু এই বস্তুবিধ হ'ল বাচন ধোৱা ৰিন চাবোন। ৰিন চাবোন কেনেকৈ ইউজ কৰিব লাগে চাওক। প্ৰথমে হাত দুখনত পানী থাকিব নালাগিব আৰু চাবোনৰ বাকলিটো বা খলটো এনেকৈ এৰুৱাই ল'ব, সম্পূৰ্ণকৈ নল'ব। কাৰণ হাতত পানী লাগিলে চাবোনটো পিছল হৈ বাচন মাজাত অসুবিধা হয়। প্ৰথমে মই কেৰাহীটো ভালদৰে ধৰি যিবিলাক তেলৰ দাগ পৰি ক'লা হৈছে সেইবিলাক অংশত মই এনেকৈ চাবোনটো ঘঁহি ঘঁহি মাজো। তেতিয়া তেলৰ দাগ লগাবিলাক ক'লা ক'লাকৈ লেতেৰা ওলাই খুব। চোৱা কি লেতেৰাকৈ ওলাইছে ক'লা ক'লাকৈ। এতিয়া মই আকৌ এবাৰ এনে ঘঁহি ঘঁহি মাজি দিম ৰিন চাবোনটোৰে। অকণমান পৰিষ্কাৰ হৈছে এতিয়া। আপোনালোকে এই কিটিপটো ইউজ কৰক। প্ৰথম যেতিয়া কেৰাহীটো ক'লা দাগ পৰিবলৈ আৰম্ভণি হয় তেতিয়া যদি এই কিটিপটো ইউজ কৰে তেতিয়াহ'লে আপোনাৰ কেৰাহী কোনো দিনে ক'লা দাগ নপৰিব। মই প্ৰায়ভাগ এই কিটিপটো কৰি থাকোঁ, সেইকাৰণে মোৰ কেৰাহী কেতিয়াও ক'লা দাগ নপৰে। আপোনালোকে প্ৰায় ৰেচিপিবিলাক দিয়া দেখা পাই থাকে মোৰ ভিডিঅ'ত। কেৰাহীটো ক'লা দাগ পৰা নাই মোৰ এতিয়ালৈকে এই কিটিপটো ইউজ কৰা। চাওক কি ধুনীয়াকৈ লাহে লাহে পৰিষ্কাৰ হৈছে। মই এনেই এবাৰতে ঘঁহি ঘঁহি পৰিষ্কাৰ কৰোঁ, কিন্তু আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে মই এনেকৈ বাৰে বাৰে ইউজ কৰি আছোঁ। আপোনালোকৰ সহজ হ'ব বুলি। চাওক কি ধুনীয়া পৰিষ্কাৰ হৈছে। তেলৰ দাগ পৰি ক'লা হোৱা ঠাইবিলাক কি ধুনীয়া পৰিষ্কাৰ হৈছে। আপোনালোকেও ভিডিঅ'টো চাই এনেকৈ ব্যৱহাৰ কৰিব। মাত্ৰ এটা ৰিন চাবোনৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক আৰু ছাবস্ক্ৰাইব কৰিব।